বন্ধুসকল মই জোনানিবীৰ আৰু মোৰ লগৰীয়া প্ৰাঞ্জল কেনে আছে আপোনালোক আশা কৰোঁ এই কৰোনাৰ মহামাৰীৰ সময়ত আপোনালোকে সকলোৱে সুস্থ আছে ঘৰত আছে ময়ো বহুদিন ঘৰতে আছিলোঁ বহুত বৰ হৈ আছোঁ এতিয়া আজি ওলাইছোঁ অকণমান মানে আমাৰ ওচৰতে এটা ৱাটাৰফলছ আছে তালৈকে গৈ আছোঁ গা ধোৱাৰ কাৰণে যিহেতু বহুত গৰম দি আছে এই গৰমৰ সময়ত আমি ৱাটাৰফলত অকণমান ঠাণ্ডা অনুভৱ কৰাৰ কাৰণে কৰোনাৰ পৰা বহুত দূৰত আমি যাবলৈ ওলাইছোঁ আপোনালোকক লৈ যাওক দেন একেলগে আৰম্ভ কৰোঁ Empty hearts and neon lights, they're playing with my mind. Gotta get out of here tonight. Oh, I wanna run off and fly. And I'll tell myself it's fine to be. যেহেতু তাত ভোক লাগিব ইয়াৰ কাৰণে আমি খোৱাৰ কাৰণে ব্ৰেড লৈ যাওঁ দুটা ব্ৰেড লৈ যাওঁ এতিয়া মানে খোজ কাঢ়িলেও ভাগৰ চাগৰ নালাগিব আৰু ভোক চোক নালাগিব তো এই দুটা লওঁ তো এয়া আমাৰ দোষ্টকেইটা আমাক ৰখি আছিলে তো আমি এতিয়া জাৰ্ণি ষ্টাৰ্ট কৰিব লাগে আমি বৰ্তমান কুমাৰীঘাট আহি পালোঁ The more I swim, the more I'm sinking. Take me to a world of silver. No more heartbreaks, tears, painkillers. ৱাও কি আমি সুন্দৰ প্লেচ পালোঁ কুমাৰীঘাটৰ পৰা এইটো হৈছে দৰংগা নদী আৰু দৰংগা নদীৰ পৰা সুন্দৰকৈ পাহাৰখন দেখা পায় পাহাৰ আপোনালোকে চাব পাৰে Somewhere unfamiliar, bring me back to where we started out. Get me out of now. আৰু বন্ধুসকল এইটো হৈছে ৰঙিয়া টু ভূটান নেশ্যনেল হাইৱে আৰু এই ৰাস্তাটোৰে আপোনালোকে চিধা ভূটানলৈকে যাব পাৰে আৰু কেতিয়াবা যদি আপোনালোকে ভূটান যাব বিচাৰে তেতিয়াহ'লে আপোনালোকে ৰঙিয়াৰ পৰা এই ৰাস্তাৰে আহিব লাগিব বৰ্তমান ভূটানৰ গেট বন্ধ আছে আপোনালোকে যাব নোৱাৰিব লকডাউনৰ কাৰণে আমি নদী যিহেতু যাম ইয়াৰ কাৰণে কোনো ধৰণৰ পাৰ্মিশ্যন নালাগে কোনো ধৰণৰ গেট নাই বিন্দাছ ৱাটাৰফললৈকে যাব পাৰিম আৰু এইখিনি হৈছে বগাজুলিৰ ৰিজাৰ্ভ আৰু ইয়াতে চাওক বি কেয়াৰফুল ডাৰ্ক ষ্টিল মানে ইয়াত এই ৰাস্তাটোৰে মানে হাতী ইপাৰ সিপাৰ হয় আৰু এইখিনি ৰিজাৰ্ভতে হাতীবিলাক থাকে এইখিনি প্লেচ হৈছে দৰঙা মেলা আৰু অলপমান জোৰে ভাগাচোন ভাই দৰঙা মেলাৰ পৰা এই টাৰ্ণিংটোৰ পৰা আমি বৰ্তমান ৰাইট চাইড সোমাম ৰাইট চাইডে মিনিমাম 5 কিলোমিটাৰ যাব লাগিব আৰু পাহাৰৰ কাষে কাষে আমি গৈ আছোঁ এতিয়া I swim, the more I'm sinking. Take me to a world of silver. No more heartbreaks, tears, painkillers. Take me somewhere unfamiliar. Bring me. ইয়াৰ পৰা যাব নোৱাৰে নেকি ইয়াৰ পৰা আৰু যাব নোৱাৰে ইয়াতে আমি বাইক চাইকবিলাক থ'ব লাগিব ইয়াৰ পৰা খোজকাঢ়ি কিমান কিলোমিটাৰ যাব লাগিব দাদা ইয়াৰ পৰা কিমান দূৰ আৰু অ' মাই গড 7-8 কিলোমিটাৰ ইয়াৰ পৰা আমি খোজকাঢ়ি যাব লাগিব তো ইয়াৰ প্লেচটো চাই লওক ইয়াতে আপোনালোকে গাড়ীবিলাক পাৰ্কিং কৰিব পাৰিব আৰু ইয়াৰ পৰা ৰাস্তা নাই শেষ আৰু পাহাৰ ভূটান পাহাৰ এতিয়া আমি খোজকাঢ়ি যাত্ৰা আৰম্ভ কৰি দিলোঁ ৱাটাৰফললৈ ইমান ধুনীয়া নেচাৰেল জেগা আৰু ইয়াত মই মাস্ক পিন্ধি আছোঁ গৰমত আৰু ইয়াত ৰ'দটো আপোনালোকে চাব পাৰে মানে সিমানেই গৰম বা ক'ব নালাগে আৰু গতিকে মাস্কখন খুলি ল'লোঁ আমি 1 2 3 4 5 6 7 8 9 10 11 11জনীয়া আমি এটা টিম হৈ
আমি গৈ আছো এতিয়া বিপদজনক ৰাস্তাৰে, মানে ইয়াতে যিহেতু হাতী আছে এইবিলাক জেগাত, তো এই বিপদজনক ৰাস্তাৰে আমি গৈ আছো ৱাটাৰফল চোৱাৰ কাৰণে। খুবেই গৰম, তথাপিও আমি আমাৰ ডেষ্টিনেশ্যনলৈ গৈ আছো আৰু আপোনালোকক লগত লৈ গৈ আছো। আপোনালোকে ঘৰত বহি শুই শুই উপভোগ কৰক ভিডিঅ'টি। আমি 1 কিলোমিটাৰ পাৰ হৈ খুবেই এটা সুন্দৰ পৰিৱেশৰ মাজত আহি পালোহি। এয়া চাওক, সৰু সৰু কাঁহী বনৰ হোৱাইট হোৱাইট ফুলবিলাক ইয়াতে ফুটিছে আৰু খুবেই মানে ধুনীয়া হৈছে। আৰু ইয়াত একচুৱেলি আমি ফটো উঠিলোঁ হয়, কিন্তু এনাৰ্জি নাই আৰু ইমান ৰ'দ, মুখবিলাক সকলোৰে ক'লা হৈ গৈছে। একমাত্ৰ বগা প্ৰাণী আছে যদি বৰ্তমান নিৰ্মলে আছে। Prani! Oh my god, what a tag! আমি চবে বৰ্তমান ব্লেকমেন। Man in black! দোস্ত কেনে লাগছে আহি? ভাই কেনে এনাৰ্জি? একদম এনাৰ্জি নাই মোৰ। এনাৰ্জি নাই নাই খতম। আৰু এনাৰ্জি খতম হ'ব গৈ আছে। আৰু যিমান এনাৰ্জি খতম হ'লেও যিহেতু আমাৰ এটা ডেষ্টিনেশ্যন আছে, তাতে গৈ পোৱাৰ পিছত এগেইন এনাৰ্জি ৰিলোড হ'ব। এইটো আমাৰ দুটা কয়। আহি আহি ৰাস্তা আমাক কনফিউজ কৰাই দিলে। মানে ইয়াতে দুটা ৰাস্তা হ'ল, এটা ইপিনে মানে নদী যায় আৰু এটা ইপিনে ক'তবা যায় গম নাপাওঁ, কিন্তু কনফিউজ হৈ আছো। এতিয়া আমি নদী যাই চাম, আপোনালোকেও আহিলে নদী যাই চাব। অলপ ৰেষ্ট লওঁ এতিয়া। এইফালৰ পৰা খুবেই এটা মলয়া বতাহ আহি আছে ৰিপকে, আৰু আমি ইয়াতে শিলৰ ওপৰত বহি আছো। চবে আৰু চবে কিবা হৈ গ'ল, মানে গাইড ৰেচৰ পৰা আউট হৈ গ'ল। চাওক, তেতিয়া দেখাইছিলো আমি 11% আহিছিলো, এতিয়া বৰ্তমান আছো 3জন অনলি। 3জন, বাকী কেইটা ক'ত কেনেকে ৰেষ্ট লৈ আছে মানে পাত্তা নাই, এনাৰ্জি তেওঁলোকৰ বেছি নাই। আৰু আমাৰ ইয়াতে এনেকুৱা ধুনীয়া এটা প্লেচত ৰখি আছো, য'ত নেকি পানীৰ এটা ধুনীয়াকে শব্দ আহি আছে কলো। ইয়াত শুই থাকিবৰ কাৰণে বহুত বেষ্ট হ'ব। আৰু এনেকুৱা প্লেচত মানে ইয়াতে যদি আপোনালোকে আহে, লগত কিন্তু আপোনালোকে পানীৰ বটল আনিবলৈ একেবাৰে নাপাহৰিব। মাছ পুৰি খাই আছো ইয়াত। মাছটো লাষ্টত পাপ না। মাছটো বৰ্তমান এয়া আমি ওলাই চাওঁ, এয়া বৃহৎ আকাৰৰ এটা মাছ। Oh my god! নাই এয়া। এনে অৱস্থা। সৰু মাছ। Oh, বে। না, সৰু নহয়, বৃহৎ মাছ মই কেতিয়াও দেখা নাছিলো। এয়া প্ৰাঞ্জলে খাব। চিগাৰ নাখা। নিমখ চিমখ একো নাই। নিমখ নাই, কিন্তু কেনে? পাহাৰৰ জেগাত নিমখ বহুত ধুনীয়া হৈছে খাবৰ কাৰণে। খুবেই মানে টেষ্টি। বম। ইমান বৃহৎ আকাৰৰ মাছ মই আজি প্ৰথম দেখিলো জীৱনত। তো মেইনলি আপোনালোকে এই ৱাটাৰফলত আহিলে এটা বস্তু ফ'কাছ কৰিব, যে মানুহবিলাকে যিটো ৰাস্তাতে মানে গৈছে, তাত জোতা চেণ্ডেল বা যিকোনো তেনেকুৱা ধৰণৰ চিন দেখা পোৱা যায়। তো সেই চিনটো আপোনালোকে চাই যাই থাকিব, নহ'লে কিন্তু মিষ্টেক হোৱাটো একেবাৰে চিয়'ৰ। মানে নদীটো যিহেতু এতিয়া চাওক, নদী 2-3টা ভাগ হৈ গৈছে, ইপিনেও যায়, লেফ্ট ৰাইট দুটা এনেকৈ ভাগ হৈ গৈছে। তো আমি মেইনলি তাতে এজন দাদাক সুধিছিলোঁ, তেওঁ কৈছে যে বহুত মানুহৰ ইয়াতে মিষ্টেক হয়, তোমালোকৰো হ'ব পাৰে, তোমালোকে এনেকৈ চাই যোৱা বুলি কৈছিলে। তো আমি ঠিক তেনেকৈ চাই আহি আছোঁ, দেখা পাইছোঁ ইপিনেৰে। আপোনালোকক দেখুৱাওঁ এয়া জোতাৰ চিন, এয়া চাওক। আৰু ক'ৰবাত মানুহবিলাকে খোৱা বস্তু মানে পানীৰ বটল পেলাইছে, কিবা পেলাইছে। তো এইবিলাক চাই মানে আমি ইপিনে চিধা গৈ আছোঁ। এতিয়া পোৱা নাই, কিমান দূৰ আছে নাজানো, গৈ আছোঁ। বহুত ভাগৰ লাগিছে। এয়া দেখিছে, 2টা পানীৰ বটল, তাৰপিছত প্লাছ ইয়াতে কোনোবাই কিবা খাইছে। মানে এইফালে ৱাটাৰফলটো আছে,
আহক সোনকালে আহক ৱাও মনটো কিবা এটা লাগিছে ভাগৰ কমি গ'ল আৰু ফুল এনাৰ্জি আহি গ'ল আমি ৱাটাৰফল আৰু পাম এইটো এটা স্মল ৱাটাৰফল মানে কি দিছে ডেমো দিছ ইজ দ্য ডেমো অফ ৱাটাৰফল খুবেই ভাল লাগিছে ইয়ালৈ আহি আৰু চাগে বেছি দূৰ নাই তো ভিডিঅ'টি আপোনালোকে শেষলৈকে চাই থাকক বলক হয় মাজুলী নাযাবি পৰি যাবি ৱাও ৱাও দেখিলে এটা স্মল ৱাটাৰফল মানে ডেমো আমি পাই গ'লোঁ আৰু ইয়াত এনেকুৱা এটা প্লেচ আহি পালোঁ ৱাটাৰফল এতিয়া ক'ত যাওঁ চাওক ইপিনে এটা ৰাস্তা এইপিনে এটা ৰাস্তা ইয়াত পৰি আছে ৰয়েল ট্ৰিপলেক্স ৰাম গতিকে ইয়াত আহি আমি এতিয়া কনফিউজ এতিয়া এইপিনে হ'ব কাৰণ এইপিনে উঠিব কোনো ৰাস্তা নাই আমি এইফালে যাম এতিয়া ঠিক আছে আপোনালোকে আহি থাকক এইপিনে হ'ব চিয়'ৰ আই এম চিয়'ৰ অঁ মানুহৰ জোতাৰ চিনো আছে পালোঁ আৰু বেছি দূৰ নাই চাগে আৰু 5 মিনিট ফাইনেলি আমি দেখা পাইছোঁ কেইজনমান ব্যক্তিক নিশ্চয় আমি ৱাটাৰফলত আহি পালোঁ আৰু ইয়ালৈ মানুহ চাওক পাই গেলো কে দেখা তুমি আহিছা বা পোৱালিকেইটা আহিছে বে হাই অ ৰাম ইয়াতে আহি এনেকুৱা লাগিছে আমাৰ জোচে কম ইমান ভাল লাগিছে ন ফাইনেলি আহি পালোহে মোৰ পিছফালে চাওক ৱাটাৰফল কি নাই অনুভৱ দেখা খুব বেছি ভাল লাগিল বহুত কষ্টৰ ফলত আহি পালো বহুত খোজ কাঢ়ি আপোনালোকে খুব ভাল লাগিব আমাৰ বন্ধু মোক এৰি আহিছে দুখ লাগিছে হা ভাল লাগিছে বহুত দিনৰ মূৰত লগ পালো মোৰ কলেজৰ ফ্ৰেণ্ড আৰু এয়া যিহেতু ভূটানত অৱস্থিত এই ৱাটাৰফলটো ইয়াতে ভূটানৰ কিছুমান আছে মাল আৰু মোৰ ওপৰত ফটো উঠি আছো ৰয় ফটো ল'বা দিয়ে পিছত ল'ব দেখিলে এয়াই আছিলে আমাৰ ভাৰত ভূটান সীমান্তত বুলি ক'লেও নহ'ব ভূটানতে বুলি ক'ব লাগিব ভূটানৰ মিনিমাম 3-4 কিলোমিটাৰ ভিতৰত হ'ব
আৰু এইটো ৱাটাৰফল আজি ফাইনেলি আহিলোঁ, খুবেই ভাল লাগিল। আপোনালোকৰ ইয়াত ভিজিট কৰক, গৰমৰ দিন। তাতে বহুতে গা ধুই আছিলে, মই নুধুলোঁ কাৰণ তাতে বালি পৰি আছে পানীৰ লগত। ভাল লাগিল খুবেই। বৰিং ইমান হৈ আছিলোঁ ঘৰৰ ভিতৰত থাকি থাকি। আপোনালোকে ভিডিঅ'টি কেনে পালে নিশ্চয় কমেণ্টত জনাব, আৰু এই ধুনীয়া প্লেচটো আপোনালোকক কেনেকুৱা লাগিল নিশ্চয় কমেণ্টত জনাব। ভাল লাগিলে এবাৰ আহক। তো আজিৰ ভিডিঅ'টি এইখিনিতে সামৰণি মাৰিছোঁ। বাই বাই, নেক্সট ব্লগত লগ পাম।